Welcome to my new vlogs. আজি ভিডিওটো আমি আৰম্ভ কৰিবলৈ লৈছো। আজি মানে আমি গোলাঘাট যোগীবিল ললে বুলি ফুৰিবলৈ আহিছো। এয়া বৰ্তমান আমি গোলাঘাট টাউন পাইছোহি। আমি গোলাঘাট টাউনৰ পৰা গৈ আছো। ইয়াৰ ৰাস্তাটো আপোনালোকক অলপমান দেখুৱাওচোন। গোলাঘাট টাউনৰ পৰা যোগীবিললৈ যোৱা যিটো ৰাস্তা নহয়, তাৰ অলপমান ভিডিঅ' আপোনালোকক দেখাইছো। হেল্ল' বন্ধুসকল, আমি এতিয়া বৰ্তমান যোগীবিল পাইছোহি। এয়া আমাৰ গাড়ী পাৰ্কিং কৰা হৈ গ'ল আৰু তেওঁলোক বৰ্তমান ভিতৰলৈ গ'লে অলপ মোৰ লগত ভিডিঅ'টো চাই থাকে। আমি এতিয়া বৰ্তমান যোগীবিলৰ ভিতৰত সোমালোঁ। কাউণ্টাৰত টিকেট কাটিলে, তাৰপিছত এয়া ভিতৰলৈ আহিছোঁ। এয়া ভিতৰলৈ সোমাই আহি আছোঁ। এয়া যোগীবিলত ফুৰিবলৈ আজি মোৰ লগতে এয়া আমাৰ হাজবেণ্ড আহিছে। এয়া আমাৰ বাইদেউ, এফালে অকণমান ওচৰৰ পৰা দেখুৱাই দিওঁ। এয়া বাইদেউ, তাৰপিছত আমাৰ ভাগিনকেইটা, এইকেইটা দিবাগৰটো চিনি পাইছে চাগে, আগৰ ভিডিঅ'কেইটাত দেখিছে। এজনী হিমাক্ষী, হাই কৈ দিয়া, আৰু এইপিনে হাই কৈ দিয়া। এইফালে ইহঁতি মানে পুৰা এনজয় কৰিছে। এয়া আমি গৈ আছোঁ। এইবোৰ পদুম ফুল ফুলি আছে। কেনেকুৱা লাগিছে আহি দিবা? কিবা কি ভাল লাগিছে? আহি ভাল লাগিলে নে? ভাল লাগিছে নে? ভাল লাগিছে? কি লাগিছে? অকণমান কেলে
এইফালে এয়া বিলখন পুৰা পদুম ফুল ফুলি আছে একদম হয়নে বা পদুম ফুল ফুলি এয়া আমি যোগী বিলৰ একেবাৰে মাজভাগ পালোহি আপোনালোকক দেখুৱাইছোঁ চাওক এয়া বিলখনৰ চাৰিওফালে এনেকৈ দেখুৱাইছোঁ চাওক মাজতে এখন দলং বনাই থোৱা আছে ইয়াৰ পৰিৱেশটো নহয় বহুত ধুনীয়া আপোনালোকেও আহিব কেতিয়াবা এয়া ইমান ধুনীয়া এটা পৰিৱেশ চাওকচোন কিমান ভাল লাগিছে এইখন বিলখন এয়া নহয় বিলত পদুম ফুল ফুলি আছে আপোনালোকক দেখুৱাম বাৰু ইয়াৰ আপোনালোকক যোগী বিলৰ পৰিৱেশটো অলপমান দেখুৱালোঁ আহিব কেতিয়াবা চাবলৈ ইয়াত যদি আপোনালোকে টাইম স্পেণ্ড কৰিম বুলি ভাবিছে এইটো বহুত ধুনীয়া জেগা হয় ইয়াৰ চাৰিওকাষৰ পৰিৱেশটো নহয় বহুত সুন্দৰ অতি মনোমোহা হয় চালে চাই থাকিব মন যায় ভাল লাগিলে আমাৰ আহি সেইকাৰণে আপোনালোকৰ আগত আজি শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আহিবলৈকে ভিডিঅ' নটিফিকেশ্যনবোৰ পাই থাকে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ